हेलो गाइस আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো আমাৰ অন্য এটা ভিডিঅলৈ ভিডিঅটোৰ থাম্বনেল লিখিটো গম পাইছে কি হ'বলৈ গৈ আছে ভিডিঅটো তো ভিডিঅটো শেষলৈকে চাব আৰু কেনেকুৱা পালে জনাবলৈ নাপাহৰিব তেন্তে বলক ভিডিঅটো আৰম্ভ কৰো আজিকালি ফাষ্ট ফুড সকলোৰে প্ৰিয় ডাঙৰ সৰু কথা নাই সকলোৱে বাহিৰলৈ ওলাই গলে কিবা এটা খাবলৈ মন কৰে ফাষ্ট ফুডৰ তো তাৰে মই এটা আজি হেলদি ৰেচিপি আপোনালোকৰ আগলৈ আনিছো যেটো হৈছে মোমো ৰেচিপি আৰু যেটো মই বনাম জাতিলাওৰ জৰিয়তে হয় সঁচাকে কৈছো আজি মই ফাৰ্স্ট টাইম ট্ৰাই কৰিবলৈ লৈছো জাতিলাও দি বনাবলৈ তো কেনেকুৱা হয় নাজানো ভিডিঅটো আপোনালোকৰ সন্মুখতে বনাই দেখাম Find the real me. জাতিলাওৰ ভিতৰৰ পাৰ্টছখিনি সাফা কৰি মই এনেদৰে ধুই লৈ পিহনাখনত পিহি লৈছো কাৰণ ষ্টাফিং বনাবৰ কাৰণে আমাক জাতিলাওটো লাগিব তো সেইকাৰণে আমি পিহি লৈছো ধুনীয়াকৈ আপোনালোকে এনেদৰে পিহি ল'ব যদি বনাবলৈ ঘৰত ট্ৰাই কৰে খাই চাব মইতো এতিয়ালৈকে গম পোৱা নাই কেনেকুৱা হ'ব তো আহক ভিডিঅটো শেষলৈকে চাই থাকিব কেনেকুৱা পায় লাষ্টত জনাব Find the real me. So let's go. Seize the feeling. 'Cause you know it's time for the meaning. Now we show we're coming to win it. আমি ব্যৱহাৰ কৰিম ইয়াত দিবলৈ আদাটো মোষ্ট ইম্পৰ্টেণ্ট হয় আপোনালোকে স্কিপ কৰিব নোৱাৰিব আদা দিবই লাগিব নহলে টেষ্টটো ভাল নুঠিব আদা দিলে বহুত ধুনীয়া টেষ্ট হয় আদাখিনি এনেদৰে ভালদৰে গুচাই সাফা কৰি ধুই মই পিহনাখনত পিহি লৈছো আৰু বাকিখিনি চাই থাকক আৰু মই 3টা পিয়াজ লৈছো ইয়াত দিবৰ কাৰণে 3টা পিয়াজ ভালদৰে কাটি কুচাই সাফা কৰি ধুই মই ব্যৱহাৰ কৰিছো এনেদৰে কাটি লম মই পিয়াজখিনি ভালদৰে অকমান স্পিডত দেখুৱা হৈছে ভিডিঅটো কাৰণ বহুত দীঘল হৈ যাব নহলে আপোনালোকৰো চাই আমনি লাগিব সেইকাৰণে মই অলপ স্পিডত দেখুৱাইছো ভালদৰে এনেদৰে মিহিকে কাটি ল'ব তাৰপিছত কাটি লোৱাৰ পিছত এতিয়া মোৰ পিঁয়াজ আদা আৰু জাতিলাও হেৰিখিনি হৈ গ'ল এতিয়া ইয়াৰ পৰা আমি ৰসখিনি উলিয়াই ল'ব লাগিব যিহেতু ৰসটো থাকিলে ময়দাটোৰ লগত মিলি গ'লে গেলগেলীয়া টাইপ হৈ যাব পাৰে আৰু মমোটো ভাল হৈ নুঠিব সেইকাৰণে আমি ৰসটো এক্সট্ৰা কৰি যিখিনি হিতা টাইপৰ থাকে সেইখিনিহে ইউজ কৰিম আপুনি এই পানীখিনি যিকোনো বস্তুতে ইউজ কৰিব পাৰিব দাইলত দিব পাৰিব সেই পানীখিনিও নষ্ট কৰিব নালাগে Find the real me. So let's go. Seize the feeling. 'Cause you know it's time for the meaning. Now we show we're coming to win it. বস্তুখিনি আমি
ষ্টাফিংটো বনাবৰ কাৰণে প্ৰথমে ভাজি ল'ব লাগিব। তাৰ কাৰণে মই অলপ ৰিফাইন দি লৈছোঁ। ৰিফাইন 2 চামুচমান মই দি লৈছোঁ কেৰাহীখনত। তাতে এতিয়া ৰিফাইনটো গৰম হ'লে মই পিঁয়াজ দি দিম। যিখিনি কাটি থোৱা পিঁয়াজ আছিলে সেইখিনি দি দিছোঁ। বেছিকৈ ভাজিবও নালাগে, কাৰণ বেছিকৈ ভাজি দিলে বস্তুটো যিহেতু ছফ্টেই হয়, জাতিলাওটো বহুত কোমল বস্তু, বেছি সিজাই থাকিব নালাগে আমি। তো সেইকাৰণে আমি বেছিকৈ নাভাজোঁ, অলপ অলপ ভাজিম বস্তুখিনি। আৰু যিহেতু ম'ম' বনাওঁতে তাতো ষ্টিম হৈ পেলাই বস্তুটো সিজিবই, সেইকাৰণে এতিয়া মই আদাখিনি দি দিছোঁ ইয়াত। আপোনালোকে মিডিয়াম চাইজৰ সৰু এটা জলকীয়াও দি দিব পাৰে। মই ইয়াত জলকীয়াও ব্যৱহাৰ কৰিছোঁ, যিহেতু অকণমান জ্বলা ভাল পাওঁ মানে, সেইকাৰণে। এইখিনি অলপ ভজা হৈ গ'ল। এতিয়া আমি জাতিলাওখিনি ইয়াতে দি দিম। যিখিনি আমি পানীটো গুচাই থোৱা জাতিলাও আছিলে সেইখিনি ইয়াত দি দিছোঁ। তলত অকণমান লাগি গৈছে। এতিয়া মই ইয়াত নিমখ দি দিছোঁ, এচামুচ আধা দিছোঁ নিমখ, আৰু অকণমান মিট মছলা দি দিছোঁ টেষ্টটোৰ কাৰণে, আৰু অকণমান ধনিয়া গুড়িও দি দিছোঁ। আপোনালোকে এইকেইটা স্কিপ কৰিলেও আপত্তি নাই, মছলাকেইটা। মই এনেই অকণমান টেষ্টটোৰ কাৰণে অকণমান দি দিছোঁ। ফাৰ্ষ্ট টাইম যিহেতু বনাইছোঁ, কেনেকুৱা হ'ব নাজানো, তো সেইকাৰণে মই অলপমান ইউজ কৰিছোঁ। আপোনালোকে বোলে এনেই চিম্পুলকৈ বনাওঁ বুলি ক'লেও পাৰিব, নিদিলেও হয়। এতিয়া এইখিনি হৈ গ'ল। এতিয়া মই ময়দা ডোটো বনাবৰ কাৰণে এনেকৈ একাপ ময়দা লৈ লৈছোঁ। যিহেতু আমাৰ ঘৰত ভাইটি আৰু মই খাম, সেইকাৰণে মই একাপ ইউজ কৰিছোঁ ময়দা, ডাঙৰ কাপত। আপোনালোকে নিজৰ জোখ অনুপাতে লৈ ল'ব পাৰে ময়দাটো মই জোখ দিয়া নাই। ইয়াতে মই নিমখ দি দিছোঁ আৰু ৰিফাইন দি ল'ম। ৰিফাইন দি এইখিনি সানিম, পানী দি পেলাই ডোটো মই বনাই ল'ম। এয়া মোৰ ডোটো ৰেডি হৈ গ'ল। ইয়াক আমি 15 মিনিটছ বা 30 মিনিটছৰ কাৰণে থৈ দিম তেনেদৰে। এতিয়া মই 15 মিনিটছ হোৱাৰ পাছত এইটো ডঙাই পেলাই চাইছোঁ হৈছেনে নাই। হৈ গ'ল। এতিয়া আমি ইয়াৰ ম'ম'টো বনাব পাৰিম। অকণমান মঠি লৈছোঁ, যিহেতু তলত অকণমান লাগি গৈছিলে। আপোনালোকে এনেদৰে মঠি ল'ব পাৰিব। মই এনেদৰে গোল কৰি লৈছোঁ, দেখিছে এয়া। যিহেতু কেমেৰাটো ধৰি দিবলৈ মা নাছিলে, সেইকাৰণে নিজে কৰিবলগীয়া হৈছে। ম'ম' ষ্টাফিংখিনি ভৰোৱাটো মই দেখুৱাবলৈ পাহৰি গ'লোঁ। এয়া মোৰ ম'ম' ষ্টাফিং ভৰাই ৰেডি হৈ গ'ল ম'ম'খিনি। এতিয়া মই ষ্টিমাৰত দি দিম ষ্টিম হ'বৰ কাৰণে। আৰু ভিডিঅ'টো আহকচোন চাওঁ। সেইখিনি গোটেইখিনি ম'ম' মই ইয়াতে দি দিলোঁ। এতিয়া ইয়াক ষ্টিম হ'বলৈ দিম। 30 মিনিটছমান বা 20 মিনিটছমান দি দিলে হয় ষ্টিম। মোৰ 20 মিনিটছৰ পাছত এয়া ম'ম' ৰেডি হৈ গ'ল। এতিয়া সকলোৱে খাব পাৰে।